নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি পাঠ 16 প ফ আৰু ব যোগ এই পাঠটি আমি পঢ়িবলৈ যত্ন কৰোঁ। ম যোগ প মই পঢ়িম প, ল যোগ প লয় পল প, মূৰ্ধন্য শ যোগ প হয় পচ প, দন্ত শ যোগ প হয় পচ প, ম যোগ প মই পঢ়িম প, মূৰ্ধন্য শ যোগ ফ হয় পচ ফ, দন্ত শ যোগ ফ হয় ফচ ফ, গ যোগ ব গয় বয়ক ব, ম যোগ ব মই বয়ম ব, ল যোগ ব লয় বয়ল ব, হ যোগ ব হয় বয়ব ব, দন্ত শ যোগ ব হয় বয়স ব, ম যোগ প মই পয়ম প। এতিয়া তলৰ শব্দবোৰ ডাঙৰ ডাঙৰকৈ পঢ়া। পুষ্প, অল্প, লম্ফ, গল্প, বাষ্প, তম্বু, জিহ্বা, জম্বু, ডিম্ব, লেম্প, ফূৰ্তি, কেম্প, ডম্বৰু, জম্বুক, সম্পূৰ্ণ, চুম্বক, কম্পন, অল্পায়ু, অস্পষ্ট, ডিম্বাণু, নিষ্ফল, কল্পনা, আহ্বান, আলপনা, পুষ্পৰেণু, ভূমিকম্প, কাল্পনিক, অৱলম্ব, কম্পমান, নিষ্পেষণ, পুষ্টিকৰ, অন্বেষণ, জম্বুদ্বীপ, আম্পায়াৰ, প্ৰতিবিম্ব, গল্পাকাৰ। ক্ৰিকেট খেলৰ বিচাৰকক আম্পায়াৰ বোলে। তোমালোকে সকলোৱে ক্ৰিকেট খেল বহুত ভাল পোৱা নহয় জানো? ক্ৰিকেট খেলৰ বিচাৰকক কি বুলি কোৱা হয়? আম্পায়াৰ বুলি কোৱা হয়। ৰিয়াই গল্প পঢ়ি আছে। কালি হৈ যোৱা ভূমিকম্পৰ কম্পন বহু সময়লৈ আছিল। তোমালোকে নিশ্চয় জানা, ভূমিকম্প আহিলে সকলো বস্তু কঁপি উঠে। আৰু কালি যি ভূমিকম্প হৈ গৈছিল সেই ভূমিকম্পৰ কম্পন বহু সময়লৈকে আছিল। তুচ্ছ কথাত লম্ফজম্ফ কৰা মানুহক কোনেও ভাল নাপায়। অকণমান কথাতে কাজিয়া কৰা, অকণমান কথাতে খং কৰা মানুহক কোনেও ভাল নাপায়। সেনাবাহিনীৰ দলটোৱে পথৰ দাঁতিত কেইবাটাও তম্বু তৰিছে। তম্বু মানে হৈছে কাপোৰৰ সৰু সৰু ঘৰ। আৰু সেনাবাহিনীৰ দলটোৱে কি কৰিছে? পথৰ দাঁতিত অৰ্থাৎ ৰাস্তাৰ কাষত কেইবাটাও তেনেকুৱা সৰু সৰু ঘৰ তৰিছে বা বনাইছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এজন প্ৰখ্যাত গল্পকাৰ। ভৱেন্দ্ৰনাথ শইকীয়া কি হ'ল? অসমৰ এজন প্ৰখ্যাত গল্পকাৰ। গল্পকাৰ কাক বোলে? যি গল্প লিখে। ৰিমজিমে আইনাত তাইৰ প্ৰতিচ্ছবি চাইছে। প্ৰতিচ্ছবি মানে নিজৰ চেহেৰা। তো ৰিমজিমে ক'ত নিজৰ চেহেৰাটো চাই আছে? আইনাত। জিলমিলে ডম্বৰু বজাইছে। তোমালোকে নিশ্চয় জানা, ডম্বৰু দেখিছা। আৰু কোনে ডম্বৰু বজাই আছে? জিলমিলে। চুম্বকে লো আকৰ্ষণ কৰে। চুম্বকে কি কৰে? লোহা আকৰ্ষণ কৰে। নিশাই নিজকে ডাক্তৰ বুলি কল্পনা কৰে। নিশাই নিজকে কি বুলি ভাবে? ডাক্তৰ বুলি ভাবে। ডিম্ব মানে হৈছে কণী। ডিম্ব মানে কি? ডিম্ব মানে হৈছে কণী। আজিলৈ তোমালোকৰ পাঠটি ইমানেই। তোমালোকে সুন্দৰকৈ পাঠটি অভ্যাস কৰি তাৰপিছত প্ৰশ্নসমূহ কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।